গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল এইজেঞ্চি কাইনা। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ৰেচিপি। জানুৱাৰী উপলক্ষে এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। তো ৰেচিপিটো কি আৰু আমি কেনেদৰে বনালোঁ জানিবলৈ ভিডিঅ'টো আপুনি লাষ্টলৈকে চাব লাগিব। আপুনি প্ৰথমবাৰ মোৰ ভিডিঅ'টো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু ভিডিঅ'টো কেনে হৈছে লাইক আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ব'লক তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে বাঁহৰ চুঙা কাটি লোৱা হৈছে, দেখিছে। চাউলবোৰ ধুই লোৱা হৈছে, চাউলবোৰ ধুই লৈ পিনি এনেকৈ ভৰাই দিয়া হৈছে। চাউল ভৰাৰ পিছত এনেকৈ অলপ ঠেকেচি দিব লাগিব, কাৰণ যেতিয়া চাউলবোৰ তললৈ যাব। আৰু এয়া ৰেডি হৈ গৈছে। তাৰপিছত এনেকৈ মুখখন টাইট কৰি দিব লাগিব আৰু যাতে মানে ভাপটো ওলাই নাযায়, আৰু ভাপটো ওলাই নগ'লে তেতিয়া ভিতৰতে সিজিব পাৰিব। টানকৈ লগাব লাগিব, ইয়াক দেখুওৱা ধৰণে টানকৈ লগাব লাগিব। হৈ গ'ল, এতিয়া জুইত দিয়া হৈছে। এয়া দেখক, চাওক আপোনালোকে জুই চব প্ৰচেছ চলি আছে। ৱাও, বহুত ভাল লাগিব খাই। হৈছে আৰু প্ৰায় চব প্ৰায় হৈছে আৰু দেখিছে, পূৰা কলা কলা হৈ গৈছে। হৈছে আৰু প্ৰায়। এয়া আমাৰ সঞ্জয় দত্তে মাংস কাটি আছে, গাহৰি মাংস। ৱাও, গাহৰি চুঙা দিয়া গাহৰি বনাব আজি। সেয়া গাহৰি লাই শাকৰ লগত বনাব লাগিব। এয়া লাই অলপ দেখিছে ডাঙৰ ডাঙৰকৈ কাটি লোৱা হৈছে। ডাঙৰ ডাঙৰকৈ, সৰু সৰু নকৰিব, কাৰণ সৰু সৰু কৰিলে মানে কি হয়, আপোনাৰ যেতিয়া সিজিব তেতিয়া আৰু সৰু হৈ যাব। তো গাহৰি মাংসৰ লগত অলপ ডাঙৰ ডাঙৰকৈ খাই বেছি ভাল লাগে। তো দেখিছে এনেকৈ ডাঙৰ ডাঙৰকৈ কৰিব লাগিব। চুঙা ৰেডি হৈ গৈছে। মছলা নিমখ দিয়া হৈছে, নিমখ দিব, সোৱাদ অনুসৰি নিমখ দিব, আৰু হালধি দিব। বহুত বেছিও নিদিব, নিৰ্দিষ্ট পৰিমাণৰ হালধি দিব, আৰু দুটা মিক্স কৰিব। এয়া দেখিছে, মিক্স কৰিব। এই চুঙাত ভৰাবলৈ আৰম্ভ কৰি দিয়া হৈছে। চুঙাত প্ৰথমে দেখিছে দেখুওৱা ধৰণে লাই শাক প্ৰথমতে ভৰাই ল'ব। লাই শাক প্ৰথমতে ভৰাই ল'লে মানে কি হয়, তেতিয়া মানে একো থিয়ৰি নাই যে লাই শাক প্ৰথমতে ভৰাব লাগিব, কিন্তু ভৰালে ভাল আৰু। আমাৰ সঞ্জয় দত্ত পূৰা এক্সপাৰ্ট এইবোৰ কামত মানে। দেখিছে সঞ্জয় দত্তে কৰি আছে। মুখখন দেখাম বাৰু লাহে পিছে পৰে। এয়া দেখিছে, চুঙাটো সৰু হৈছে, সেইকাৰণে প্ৰব্লেম হৈছে। তাৰপৰা আকৌ এনেকৈ দুপিছমান ভৰালে মাংসটো বেছি অকণমান। সঞ্জয় দত্ত গাহৰি চুঙাত এনেকৈও ভৰাব পাৰে। দেখিছে লাই শাকেদি, লাই শাকৰ মাজত এয়া দেখুওৱা ধৰণে লাই শাকৰ মাজত গাহৰি পিচ দি লোৱা হৈছে। তাৰপিছত লাই শাকেদি এনেকৈ মেৰিয়াই দিয়া হৈছে। এনেকৈও আপুনি দিব পাৰে, দুটা ষ্টাইলত দিব পাৰে, আপুনি যেনেকৈ পচন্দ কৰে তেনেকৈ দিব পাৰে। এয়া হৈ গ'ল। আৰু মানুহ কম, গতিকে 4টা চুঙাই দি হৈ গৈছে। যদি আপোনালোকে মানুহ বেছি তেনেহ'লে চুঙা বেছি লাগিব। আৰু এটা কথা, চুঙা আপোনালোকে কুমলীয়া বাঁহৰ চুঙা হ'লে বেছি ভাল। দেখিছে, আগতে কোৱাৰ দৰে টানকৈ লগাব লাগিব, যাতে মানে ভাপটো ওলাই নাযায়।
এয়া গাহৰি, চুঙাত দিয়া গাহৰি। দেখিবলৈ ইমান ভাল লাগিছে, বহুত দিনৰ মূৰত গাহৰি পুৰিবৰ কাৰণে শলা কাটি আছে সঞ্জয় দত্ত। এয়া খৰিকাত দিয়া গাহৰি ৰেডি হৈ আছে। এয়া গাহৰি, পুৰা গাহৰি, গাহৰি কৰিম ষ্টিকত দি পিনে। এয়া মাজে মাজে এয়া কেনেকৈ ঘূৰাই থাকিব লাগিব, ইফাল সিফাল কৰি থাকিব লাগিব, মানে কি তেতিয়া মানে গোটেই ছাইডে সিজিব পাৰে। অকল এটা ছাইডে দি দিলে মানে কি এটা ছাইডে সিজিব। তো আপুনি এনেকৈ ইয়াৰ বদলাই থাকিব লাগিব। হৈ গ'ল এয়া গাহৰি। প্ৰথমতে চুঙাটো ফলাৰ আগত আপুনি এনেকৈ মোহাৰি ল'ব লাগিব, নহ'লে হয়তো বালি পৰিব পাৰে। তো এয়া হৈছে। এয়া চুঙাত দিয়া গাহৰি, চুঙাত দিয়া গাহৰিতে লাই পাত, চুঙাত দিয়া গাহৰি মাংস টেষ্ট সোৱাদেই বেলেগ। এয়া পোৰা গাহৰি, আজি ফূৰ্তি কৰিম আৰু অলপ। এয়া চুঙাত দিয়া চাউল, আপুনি বৰা চাউল বেছি ধুনীয়া, আমি এয়া চুঙাত দিয়া বৰা চাউল। পিঁয়াজ আৰু পোৰা গাহৰি সৈতে আপুনি তাৰ ৰেচিপি পিছত ক'ম আৰু। এণ্ড থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। সকলো ভালে থাকিব, সুখত থাকিব, হাঁহি থাকিব। ধন্যবাদ।